my channel The Laughing Queen আৰু আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিছো আজি মই এই লুকটো ক্ৰিয়েট কৰিছো আপোনালোকৰ কাৰণে যেহেতু গৰমৰ দিন পৰিছে আৰু লাহেকে লকডাউন খুলিব বুলি মই আশা কৰিছো মানে 1 সেপ্টেম্বৰৰ পৰা খুলিম বুলি কৈছে তো মই ভাবিলো কি এতিয়াতো আমি গোটেই ছোৱালীবিলাক বাহিৰত ওলাম আৰু ছোৱালীবিলাকে অকমান ধলেওতো মেকআপ লগাই তো মই ভাবিলো কি উইদাউট ফাউন্ডেশন আৰু কনসিলাৰ মই কেনেকে লুক এটা ক্ৰিয়েট কৰিব পাৰো চাও মই প্ৰফেশনাল মেকআপ আৰ্টিষ্ট নহয় আৰু মই নিজে চাই ভিডিও চাই এলা শিকিছো আৰু কিবা যদি ভুল কৰিছো মই ক্ষমা বিচাৰিছো মই এনেকে মেকআপ কৰি পেলাই বাহিৰত ওলাও মেকআপ মানে এনেকে যাও মই একচুয়ালি লিপস্টিক নলগাও তো বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো লগতে যদি আজিৰ ভিডিওটো ভাল পায় লাইক কৰিব নাপাহৰিব শেয়াৰ কৰিব নাপাহৰিব বলক এতিয়া ভিডিওটো মই এতিয়া ভিডিওটো আপোনালোকৰ লগত কথা পাতিয়ে বনাম আৰু প্ৰথমতে আমি মুখখনত ঠাণ্ডা ভাৱটো ল'ব লাগিব আপোনালোকে যিমানে মোৰ ভিডিও চাইছে এটা ব্লগ বনাইছিলো সুমিৰ লগত যেটা ডান্স কৰিছিলো মোৰ মুখখন একদম ঘামি যায় আৰু ডান্সৰ ভিডিও আছিল কাৰণ তাতে মই মেকআপ কৰিব লগা হৈছে আৰু মোৰ স্কিনটো বহুতে অয়েলি স্কিন তো মই ফাৰ্স্ট ইউজ কৰি মোৰ স্কিনৰ কাৰণে হয় ৰ'জ ৱাটাৰ আপোনালোকে ইউজ কৰিব পাৰে নহলে টোনাৰ ইউজ কৰিব পাৰে মোৰ লগত ৰ'জ ৱাটাৰো আছে টোনাৰো আছে ৰ'জ ৱাটাৰটো হৈছে এলফ গুডনেছৰ আৰু ইটো হৈছে বায়োটিকৰ আৰু এতিয়া মই টোনাৰ ইউজ কৰিম কাৰণ মই এইটো বহুত ভাল পাওঁ শেষে হ'ব হৈছে অকমান আছে মই এইটো ইউজ কৰি বহুতে ভাল পাওঁ মোৰ স্পেশালি অয়েলি স্কিনৰ কাৰণে এইটো বেষ্ট হয় যিবিলাকে অয়েলি স্কিন মোৰ ভিডিও চাই আছে অয়েলি স্কিন ভিডিও যিবিলাকে চাই আছে তেওঁলোকে এইটো টোনাৰ ইউজ কৰিব পাৰে ইমান মুখখন ঠাণ্ডা কৰি দিয়ে বহুত ভাল লাগে আৰু মই ফেস ওয়াশ কৰি আহিছো মুখখন এতিয়া ধুনীয়া কৰি ঠাণ্ডা কৰি লম ধুনীয়া ঠাণ্ডা লাগি গৈছে সঁচাকে কৈছো বহুত ধুনীয়া ঠাণ্ডা হৈছে আপোনালোকে ৰ'জ ৱাটাৰ ইউজ কৰিব পাৰে মোৰ লগত এইটো ৰ'জ ৱাটাৰ আছে মই এতিয়া ইউজ নকৰিলো বাট মই ভাল পাওঁ আগতে মই টোনাৰটো হেক কৰিলো এইটো নতুনকৈ কিনিছো মই এয়া পাৰ্পল সেল এটা দি আছিলে যে তেতিয়া কিনিছিলো আপোনালোকে এইটো বুলি নহয় টোনাৰ বুলি নহয় আপোনালোকে ৰ'জ ৱাটাৰ ইউজ কৰিব পাৰে এতিয়া মোৰ মুখখন শুকাই গ'ল ধুনীয়া হৈ গৈছে ঠাণ্ডা লাগি গৈছে আৰু এতিয়া মই লগাম ময়শ্চাৰাইজাৰ মোৰ একদম ফেভাৰিট ময়শ্চাৰাইজাৰ নতুনকৈ ফেভাৰিট হৈছে এইটো হৈছে ডাৰ্মাডকৰ ময়শ্চাৰাইজাৰ আৰু এইটো এনেকৈ আছে চাওক নতুন কিনিছোঁ এয়া পাৰ্পলৰ যে সেল দি আছিলে তেতিয়া কিছুমান বস্তু কিনিছোঁ আপোনালোকে যদি হল ভিডিও চাব বিচাৰে তেতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ আৰু এইটো বহুত ভাল কাম কৰে সব স্কিনে ইউজ কৰিব পাৰে এইটো একো প্ৰব্লেম নাই আৰু মই এইটোৰ কথা বহুত শুনিছিলোঁ তো মুখখন মোৰ ময়শ্চাৰাইজ কৰা হ'ল আৰু সবতকৈ ইম্পৰ্টেণ্ট গৰম দিনত ইউজ কৰিব লগা বস্তু বহুত ইউজ কৰিব মানে লগা বস্তু হৈছে এইটো ছানস্ক্ৰীন আপোনালোকে যি ব্ৰেণ্ডৰ ল'ব পাৰে মোৰ লগত এইটো আছে আৰু মই এইটো বহুত ভাল পাওঁ লাষ্ট ইয়াৰৰ পৰা মই এইটো ইউজ কৰি আছোঁ এটা শেষ হৈছে এইটো নতুনকৈ লৈছোঁ SPF 50 আছে আৰু P++, ট্ৰিপল প্লাছ PF ট্ৰিপল প্লাছ আছে আৰু এইটোৱে আপোনালোকক যি টেনিং হয় ছান ৰেজৰ পৰা সেইটো টেনিং নহ'বৰ কাৰণে টেন যিটো প্ৰব্লেম হয় এইবিলাক যে কলা পৰি যায় সেইবিলাক নহ'বৰ কাৰণে প্ৰটেক্ট কৰে আৰু আই লাভ দি ছানস্ক্ৰীন বহুত ভাল কাম কৰিছে মোক আৰু মই একচুৱেলি মেকআপৰ মানুহ নহয় মই মেকআপ নকৰোঁ মই ইভেন লিপষ্টিকো নলগাওঁ মই কাজলখিনি লগালে মই এনেকৈ যাওঁ আৰু সেইকাৰণে মই ভাবিলোঁ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মোক এইটো বস্তুৱে কাম কৰিছে ভাবিছোঁ আপোনালোককো কাম কৰিব বুলি ছানস্ক্ৰীনটো মই লগোৱা হ'ল আৰু এতিয়া মই 5 মিনিটছ ৰেষ্ট দিম মই স্কিনখনক 5 মই 10 দেখাইছোঁ 5 মিনিটছ ৰেষ্ট দিম তাৰপিছত আপোনালোক লগ পায় চ' আপোনালোকে দেখিলে মোৰ স্কিনখন বঢ়িয়া হাইড্ৰেটেড হৈ গৈছে ধুনীয়া হৈ গৈছে আৰু এতিয়া আমি যেটো কনচিলাৰ নলগাওঁ ফাউণ্ডেশ্যন নলগাওঁ তো মই সবতকৈ ভাল বস্তু এটা আনিছোঁ আৰু এফৰ্ডেবল ব্ৰেণ্ডটোৱে আনিছোঁ মই সব ব্ৰেণ্ড ভাল ব্ৰেণ্ড কিন্তু এফৰ্ডেবল ব্ৰেণ্ড এইটো হৈছে পন্স হোৱাইট বিউটিৰ বেবী ক্ৰীম তো মই বহুত ভাল পাওঁ এইটোৱে লগাই যাওঁ আমাৰ এতিয়া যে কলেজত লকডাউন নাথাকিলেতো আমাৰ এতিয়া ফ্ৰেছাৰ্ছ পাৰ্টি হ'ল হয় তেতিয়া মই এইটো বস্তু ইউজ কৰোঁ
সো আপোনালোকে আগৰ ডিফাৰেঞ্চটো আৰু এইটো ডিফাৰেঞ্চটো চাওক মুখখনত লগোৱা নিচিনা পোৱা নাই তো এতিয়া এইখিনি বস্তু যাতে ঘামি গ'লে গুচি নাযায় আমি প্ৰথমতে টোনাৰটো লগাই কিনে মুখখন ঠাণ্ডা কৰিছোৱে কিন্তু অকমান আৰু প্ৰিকশ্যনছ ল'ব লাগিব তো মই অকমান কম্পেক্ট পাউডাৰ ইউজ কৰিম কম্পেক্ট পাউডাৰ বা আপোনালোকে যিটো পাউডাৰ পায় সেইটো ইউজ কৰিব পাৰে সো গাইজ আপোনালোকে চাওক মোৰ মুখখন ওচৰৰ পৰা দেখাইছোঁ ফুট বুলি নাভাবিব এয়া ধুনীয়া হৈ গৈছে মেকআপ কৰাৰ নিচিনা একদম নাপায় আৰু এতিয়া যদি এনেকৈ বাহিৰত ওলাই যায় একো প্ৰব্লেম নাথাকিব আৰামছে আপোনালোকে 4-5 আৱাৰ্ছ এনেকৈ থাকিব পাৰিব মই আইব্ৰ'জটো ফিল কৰিম নকৰিলেও হয় মোৰ কলা আছে জাষ্ট অকণমান মাস্কাৰা এইটো ৱাটাৰপ্ৰুফ মাস্কাৰা হয় সো ঘামিলেও একো প্ৰব্লেম নিদিয়ে একদম অকণমান লগাম সো মোৰ আইব্ৰ'জ ডান এইটো মই মেবেলিনৰ ইউজ কৰিছোঁ মেবেলিনৰ ইউজ কৰিছোঁ আৰু এতিয়া কাজল এইটো ষ্টেকৱাকি কাজল হয় এইটো বহুত ভাল কম ৰেটতে বহুত ভাল কাম কৰে মই ইয়াতে মিৰৰ ইউজ কৰা নাই মোৰ মোবাইলত যেনেকৈ দেখাই আছে মই তেনেকৈ ইউজ কৰি আছোঁ মই আইলাইনাৰ ইউজ নকৰোঁ কাৰণ এনেই আৰু কৰিব মন নাই এতিয়া মই অকণমান চকুকেইটা ডাঙৰ দেখাবৰ কাৰণে সো আধা হৈ গ'ল ঠিকে আছে দেখা পালে আপোনালোকে আৰু এতিয়া বহুতে লিপষ্টিক লগাই ভাল পায় বাট মই ইমান লিপষ্টিক প্ৰেফাৰ নকৰোঁ ষ্টিল আপোনালোকে গালকেইখন অকণমান ৰঙা কৰিব বিচাৰে যদি এনেকুৱাকৈ যদি গালকেইখন অকণমান ৰঙা দেখাব পাৰি তো তাৰ কাৰণে মই অকণমান লিপষ্টিক লৈছোঁ ষ্টেকৱাকি লিপষ্টিক হয় এইটো লিপ লাইনাৰ লগাম NYBৰ লিপ লাইনাৰ হয় এইটো শ্বেড নম্বৰ হৈছে 07 আপোনালোকে যদি ভাল লাগিছে কালাৰটো ল'ব পাৰে মই যিহেতু লিপষ্টিক লৈ ভাল নাপাওঁ তো মই এইটো নিভিয়াৰ লিপ গ্ল'জ লগাইছোঁ সো উইদাউট ফাউণ্ডেশ্যন কনচিলাৰ মই এনেকুৱা এটা লুক ক্ৰিয়েট কৰিছোঁ গৰমৰ দিনৰ কাৰণে মই ভাবোঁ খুবেই এপ্ৰপ্ৰিয়েট মেকআপ সো দিছ ইজ মাই ফাইনেল লুক আৰু মই এনেকৈ যাওঁ য'ত যাওঁ চুলিটো এনেকৈ ওপৰত বান্ধি লওঁ লৈ কিনে এনেকৈ যাওঁ বাছ মোৰ ওঠত লিপষ্টিক নাথাকে আজি ভিডিঅ'ৰ কাৰণে লগাইছোঁ লিপষ্টিকৰ নহয় লিপ লাইনাৰ লগাইছোঁ ষ্টিল মই কমফৰ্টেবল নহয় লিপষ্টিকৰ লগত কিন্তু আজি আপোনালোকৰ কাৰণে এইটো লুক ক্ৰিয়েট কৰিলোঁ সো এয়াই আছিলে আজিৰ ভিডিঅ' আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি চাব বিচাৰে মোৰ চেনেলত মোক কমেণ্ট ছেকশ্যনত জনাব একদম আপোনালোকৰ কাৰণে খোলা আছে আপোনালোকে জনাব পাৰে কেনেকুৱা লুক চাব বিচাৰে গতিকে আজিৰ কাৰণে এৰিলোঁ টিল দেন টেক কেয়াৰ বাই বাই জয় ৰাখক